আজি ৰাতিপুৱাৰ পৰা ইমান বতৰ বেয়া আৰু ঠাণ্ডা ঠাণ্ডা লাগিছে। এনেকুৱা ঠাণ্ডা ঠাণ্ডা বৰষুণৰ বতৰত কি খাবলৈ মন যায় বাৰু কওকচোন। মোৰ কিন্তু খিচিৰি খাবলৈ মন যায়। মন গৈছে যেতিয়া ৰৈ থাকিম কিয়নো। যোগাৰ কৰি ল'লোঁ বুটৰ দালি, মচুৰ দালি ল'লোঁ। মগুৰ দালি নাছিলে, বুটৰ দালি অলপ লৈ ল'লোঁ। ভাল লাগে কিবা এটা খিচিৰিত বুটৰ দালি দিলে। আৰু ধুই মেলি ধুনীয়াকৈ বহাই দিলোঁ। চাউলখিনি অকণমান দেৰিকৈ দিছোঁ। অকণমান চাউল লৈছোঁ, বেছি চাউল লোৱা নাই। নিমখ দি পেলাই অকণমান সিজিবলৈ দিলোঁ। আৰু এইফালে চাওকচোন একদম পূৰা খাৱধি কাটি পেলাই ৰেডি কৰি লৈছোঁ। অলপ ডাঙৰ ডাঙৰকৈ কাটিছোঁ। বহুত বেছি চব্জিও নাছিলে, ঘৰত যিখিনি চব্জি আছিলে তাকে ধুনীয়াকৈ ধুই মেলি কাটি কৰি ৰেডি কৰি লৈছোঁ। এয়া চাওক, নিৰামিষ চব্জিত মানে ৰঙালাও নিদিলে কিবা এটা ভাল নালাগে। ফুলকবি কাটি লৈছোঁ, ভাজিম। ডাঙৰ ডাঙৰকৈ টুকুৰা কৰি লৈছোঁ, ভাজিম। ভাজি পেলাই খিচিৰিত দিম। মানে আজি অলপ দিন আগত এটা ভিডিঅ'ত চাইছিলোঁ এনেকৈ খিচিৰিত ফুলকবি, মটৰ, পনীৰো দিয়া। কিন্তু আজি পনীৰো নাই, মটৰো নাই। ফুলকবি আছে যিহেতু সেইকাৰণে কাটি লৈছোঁ। খাই চাম, যদি ভাল লাগে আকৌ দ্বিতীয়বাৰ বনাম। এফালে নিৰামিষ চব্জিখিনি বহাই দিলোঁ। এয়া চাওক, তেজপাত, শুকান জলকীয়া আৰু পাঁচফোৰণ দিছোঁ। পৰিমাণ মতে নিমখ হালধি দি দিছোঁ। এফালে মোৰ খিচিৰিও হৈ গৈছে। লাহে লাহে খিচিৰিখিনিও ভালকৈ সিজিবলৈ আৰম্ভ কৰিছে। প্ৰায়ে হোৱাৰ নিচিনাই হৈ গৈছে। লগতে কেঁচা জলকীয়া দুটামানো কাটি দিছোঁ। আৰু আদাকণ আছিলে, মই পাহৰিয়ে গৈছিলোঁ দিবলৈ। মনত পৰাৰ লগে লগে আদাখিনি উলিয়াই কাটি পেলাই এয়া চাওক, খিচিৰি তেনেকৈ সৰু সৰুকৈ টুকুৰা কৰি দিলোঁ। আৰু এইফালে বিলাহী দি দিলোঁ আৰু আদাও কাটি দি দিলোঁ। বেলেগ কোনো মছলাই মই নাই দিয়া, যিহেতু আজি অলপ দিন ধৰি আমি মছলা খুব কমেই খাই আছোঁ, মানে নোখোৱা বুলিয়ে ক'ব পাৰি। এনেকৈ একদম মছলা কম দি পেলাই বনাই আছোঁ নিৰামিষ চব্জিখিনি। নাজানো আৰু কি হ'ব। আৰু ফুলকবিখিনি ভাজিবৰ কাৰণে সৰু কেৰাহী এটাত তেল গৰম কৰি ফুলকবিখিনি ভাজিছোঁ। আৰু এফালে চাওকচোন, তৰকাৰীখিনি ইমান ধুনীয়া কালাৰ হৈছে। মাত্ৰ জিৰা গুড়া অকণমান দিছোঁ আৰু বেলেগ একোৱেই নাই দিয়া। তথাপিও চাওকচোন, তৰকাৰীখিনি দেখিবলৈ বৰ ধুনীয়া হৈছে। মানে মই তেনেকুৱাই মানুহ, নিজে বনাই বনাই নিজে শলাগি থাকোঁ। আৰু চাওক, জলকীয়া দিয়া নাছিলোঁ, তথাপিও কেঁচা জলকীয়া দুটামান আকৌ কাটি দিলোঁ। এইফালে ধুনীয়াকৈ ফুলকবিখিনি ভাজি লৈছোঁ। ভাজি হ'লে এইখিনি দি দিম খিচিৰিত। তেওঁক মানুহজনক কৈ আছিলোঁ পনীৰ হোৱা হ'লে ভাল আছিলে, যিহেতু নাই কি কৰিম। এয়া চাওক, অকণমান ৰঙা নিচিনা হৈ গৈছে, কিন্তু বেয়া হোৱা নাই। ফুলকবিখিনি ভাজি নমাই ল'লোঁ আৰু সেইখিনি তেলতে কেৰাহীতে আৰু অলপ তেল দি পেলাই এতিয়া মানে খিচিৰিখিনি যিহেতু তেল মাৰিব লাগিব, বহুত গৰম হৈ গৈছে। ডেক্সিটো মোৰ উঠাবলৈ ভয় লাগে, সেইকাৰণে এনেকৈয়ে তেল মাৰিলোঁ। মোৰ নিচিনা কোনে কোনে কৰে বাৰু কওকচোন। এনেকৈয়ে মানে কেৰাহীত তেল লৈ পেলাই মানে মছলা পাতি, শুকান জলকীয়া লৈ তেল মাৰি খিচিৰিত দি দিয়ে। আৰু এটা ডাঙৰ কথা, খিচিৰিত ঘিউ নহ'লে মোৰ আকৌ ভাল নালাগে খাই। সেইকাৰণে ঘিউটো একদম অৱশেষত দিলোঁ। চাওকচোন ইমান ধুনীয়া হৈছে, মানে নিজে বনাই নিজে শলাগি থকা মানুহ মই। এয়া খিচিৰিৰ মাজত আকৌ দি দিলোঁ ফুলকবিখিনি। আজি আমি দুপৰীয়া এনেকৈয়ে খাম বুলি ৰেডি কৰি ল'লোঁ। আৰু আপোনালোকে ঠাণ্ডা ঠাণ্ডা বতৰত আজি কোনে কোনে কি কি বনাই খালে এবাৰ জনাবচোন। আমি এতিয়া খিচিৰি বনোৱা হৈ গ'ল, এতিয়া ধুনীয়াকৈ দুপৰীয়া খিচিৰি খাম। মোৰ আকৌ আজিকালি বৰ বেয়া স্বভাৱ হৈছে, কি বনাওঁ কি কৰোঁ সকলো আপোনালোকক নেদেখুৱালে ভালেই নালাগে। সেইকাৰণে আজি দুপৰীয়া ঠাণ্ডা ঠাণ্ডা বতৰত খিচিৰি বনালোঁ আৰু অকণমান কেনেকৈ বনালোঁ কি কৰিলোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। বাই বাই।